হেল্ল' এভৰিৱান, কি খবৰ নিশ্চয় ভাল সকলোৰে। মোৰো ভালেই। আজি আমি এফালে ফুৰিবলৈ ওলাইছোঁ। আমি আজি যাবলৈ ওলাইছোঁ কাজিৰঙা। অঞ্চু জন্ম হোৱাৰ পিছৰ পৰা তেনেকৈ ক'তো যোৱা হোৱাই নাই। আজি ই জন্ম হোৱাৰ পৰা হয়তো প্ৰথম লং জাৰ্ণি কৰিবলৈ লৈছোঁ। মইতো যাব বিচৰা নাছিলোঁৱেই, কিন্তু অঞ্চুৰ দেউতাকে ক'লে ব'লা তাকো অকণমান উলিয়াই নিওঁ। গতিকে আমি ওলালোঁ কাজিৰঙা ফালে। আৰু আপোনালোকেও চাই থাকিব আমাৰ লগতে, কেনেকুৱা লাগে ভিডিঅ'টো জনাব। ওলাই অহা অলপ দূৰ পিছতেই বৰষুণ ষ্টাৰ্ট হৈ গ'ল। বতৰটো বাৰু অলপ ডাৱৰীয়াই আছিলে, এতিয়া বৰষুণ ষ্টাৰ্ট হৈ গৈছে। বৰষুণ দিলে একচুৱেলি গৈ ভালো লাগে, আৰু বৰ বেছি ডাঙৰ হ'লেও ৰাস্তাত গাড়ী চলাবলৈ অলপ প্ৰব্লেম হয়। আমি আহি অভাৰব্ৰিজ পালোহি বৰ্তমান। যোৰহাটৰ যিখন নতুন অভাৰব্ৰিজ, প্ৰথম বুলিয়ে ক'ব পাৰি, নঙালী অভাৰব্ৰিজখনত উঠিছোঁ বৰ্তমান আমি। এতিয়া গৈ আছোঁ। আপোনালোকে হয়তো অভাৰব্ৰিজলৈ আহিছেও, যিখিনিয়ে যোৰহাটৰে হয়। আমি আহি হাইৱে পালোহি। এতিয়া বৰ্তমান পাইছোঁহি চুকাফা সমন্বয় ক্ষেত্ৰ, কাজিৰঙা ইউনিভাৰ্চিটিৰ ওচৰত যিখন আছে সেইখিনি পাইছোঁহি। গোটেই ৰাস্তাটো চিপচিপকৈ বৰষুণ দি আহিছে বাৰু। গৈ ভাল লাগিছে, বতৰটো ঠাণ্ডাও। অঞ্চু অকণমান টোপনিও গৈছিলে, এতিয়া সি সাৰ পাইছে। সি চাগে ভাবিছে আজি ইমান দূৰ তাৰ জাৰ্ণি হৈছে, ইমান দূৰ তাক তেনেকৈ উলিয়াই নিয়ে নে, ওচৰতে নিওঁ আমি। আজি তাৰ লং জাৰ্ণি হৈছে। সি ভালো পাইছে বাৰু। এতিয়া খালি সি টোপনিৰ পৰা উঠিছে কাৰণে অকণমান ঠাণ্ডা হৈ আছে। আমি আহি বৰ্তমান দেৰগাঁও চাৰিআলি পালোহি। দেৰগাঁও চাৰিআলিটো ইমানেই চেঞ্জ হৈ গ'ল 4 লেন হোৱাৰ পৰা যে মই চিনিয়ে পোৱা নাছিলোঁ। কোৱাতহে গম পালোঁ যে দেৰগাঁও চাৰিআলি পালোহি বুলি। চাগে 4 লেনটো হোৱাৰ পৰা ৰাস্তাটো যে বহুত চেঞ্জ হৈ গ'ল দেই। ৰাস্তাত আমি ইমানেই ডাঙৰ এজাক বৰষুণ পালোঁ, গাড়ী চলাবলৈও চিন্তা হৈ গৈছিলে আমাৰ। এতিয়া বৰ্তমান আমি আহি ৰঙামাটি টোল গেট পাইছোঁহি। টোল গেটখন বনাই থকা হৈছে বাৰু। আমি আহি এতিয়া হালধিবাৰী বুঢ়ীমাই মন্দিৰ পালোহি। মই গাড়ীৰ পৰা নামি নক'লোঁ, এওঁকে ক'লোঁ তুমি গাড়ীৰ পৰা নামি সেৱাভাগ কৰিলোঁ আগে। মই অঞ্চুক লৈ আছিলোঁ, গতিকে নামি নগ'লোঁ আৰু এইফালেদি যোনেই অহা যোৱা নকৰে এই মন্দিৰত ৰৈ পেলাই সেৱাভাগ আগবঢ়ায়। এই মন্দিৰটো বহুত মহত্ব আছে বুলি কোৱা হয়।
বহুতো জাৰ্ণি কৰাৰ পিছত গাড়ীখন অকণমান কাজিৰঙাৰ ভিউ পইণ্টটোতে অকণমান ৰাখিলোঁ আৰু অঞ্জুকো বাহিৰত আকৌ উলিয়ালোঁ। সিও নন ষ্টপ গাড়ীত আহি আছে, অলপ অশান্তিও পাইছে চাগে, গতিকে আমিও নামি অকণমান বাহিৰৰ মুকলি বতাহ তাক খোৱালোঁ আৰু ভিউ পইণ্টটোত ৰৈ কিবা দেখোনি সেয়াও চালোঁ। গুৱাহাটীৰ ফালে আহিলে এইডোখৰত নৰলে ভালেই নালাগে অকণমান, গতিকে অকণমান ৰৈ চালোঁ। তাৰপিছত আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আমি য'ত থাকিমগৈ তালৈ। বুঢ়া পাহাৰখন শেষ কৰি লৈ আমি ভাল ৰাস্তা পালোহি। তাৰপৰা পাহাৰৰ ফালে চাওঁতে আমি আমাৰ থাকিবলগীয়া ৰিজৰ্টখন পাৰ হ'বলৈ লৈছিলোঁ, অলপতে দেখিহে আমি সোমালোঁ। এইখন আমি থাকিবলগীয়া ৰিজৰ্টখন গ্ৰীণ ভিলেজ, বহুতে খলং বুলি কয় আৰু ইয়াৰ নামটো হৈছে সামিট হোটেলছ এণ্ড ৰিজৰ্টছ। আমি অলৰেডি আগতেই আমাৰ বুকিং আছিলেই, গতিকে আমি গাড়ী পাৰ্ক কৰি লৈ আমি ৰিচেপশ্যনত সোমাই ৰুমলৈ গৈছোঁ। এয়া আমি পালোহি। ৰুমৰ ভিউটো দেখুৱাই দিওঁ, ৰুম টুৰটো দেখুৱাই দিছোঁ আপোনালোকক। খেলি মেলি হ'লেই বাৰু, তথাপিও লৰালৰিকৈ দেখুৱাই দিছোঁ। এতিয়া ৱাৰ্ডৰোব এটা দিয়া আছে ইয়াতে, এটা লকাৰ আৰু ইয়াত এখন জোতা চেণ্ডেল থ'বলৈ দিছে বস্তু। আৰু এইখন ব্ৰেডৰ হেডটো হয় বেডখনৰ, আমি যিখন বেড আমাৰ। আৰু এইখন হৈছে মেনুখন, ইয়াতে ফোনত স্কেন কৰি দিলে মেনুখন ওলাই যায়, আপুনি যি খাব পাৰে তাতে অৰ্ডাৰ দি ল'লেই হয়। এটা টিভি আছে, তাৰ তলতে এটা ৱাৰ্ডৰোবো দিছে আৰু এখন ফুল চাইজ মিৰৰ আছে ৰুমটোত। আৰু এইজনী মই। আমাৰ ৰুমটো হিলছৰ ভিউ থকা ৰুম হয়। ইয়াতে দুখন চোফা দিয়া আছে, এটা কেটলি দিয়া আছে চাহ বনাবৰ কাৰণে আৰু তাৰ বস্তুখিনি দিয়া আছে, এটা পানী বটল, দুটা গ্লাছো দিয়া আছে লগতে। আৰু ৰুমটোৰ পৰা ভিউটো বহুত ধুনীয়া, এই ৰুমৰ পৰা ভিউ বাহিৰৰ। আৰু ইয়াত কটেজো আছে দেই। এতিয়া বাথৰুমৰ ট্ৰ'টো কৰি দিছোঁ, আপোনালোকক দেখুৱাই দিছোঁ লৰালৰিকৈ অকণমানকৈ। এইটো এটা বেচিন দিয়া আছে, ইয়াতে টয়লেট্ৰিখিনি দিয়া আছে, এইফালে এখন মিৰৰ আছে, হেয়াৰ ড্ৰায়াৰো আছে আৰু হেণ্ড ৱাছো আছে তাতে। এইফালে আছে বাথৰুমটো, ইফালে টাৱেল দুখন দিছে, ইফালে শ্বাৱাৰ জেল আৰু শ্বেম্পু সকলো দিয়া আছে।
প্লেটখন এইখন বৰ্তমান বস্তু থোৱা হ'লেই বাৰু প্লেটত খেলি মেলি অকণমান হ'লেই আৰু কেঁচুৱা থকা যে উপায় নাই। এয়া অঞ্চু দেউতাকৰ লগতে খেলি আছে। আমি আহি অলপ জিৰাই ল'লোঁ। জিৰাই লোৱাৰ পিছত অলপ আন্ধাৰ নিচিনাই হ'ল বাহিৰটো দেখুৱাবলৈ। অলপকৈ আপোনালোকক দেখুৱাই দিছোঁ। আন্ধাৰেই হ'ল বাৰু এতিয়া। এয়া চুইমিং পুল এটা আছে ইয়াতে। আপোনালোকে সাঁতোৰ বুলি ক'লে বা চুইমিং কৰোঁ বুলি ক'লে কষ্টিউম লৈ আহিলে হ'ল, চেঞ্জ কৰি লৈ ইয়াত চুইমিং কৰিব পাৰে। আৰু বাহিৰৰ পৰা হোটেলখনৰ ভিউটো এইটো। এতিয়া আন্ধাৰেই হ'ল, ভালকৈ ধৰিব নোৱাৰিম। যদি পাৰোঁ কাইলৈ আপোনালোকক ভিডিঅ'টো ভালকৈ হোটেলৰ কৰি পেলাই দেখুৱাম। আমি অহাকালিলৈ এপাক ঘূৰিমেই বাৰু, এদিনৰ কাৰণে এনেই এপাক ওলাই আহিলোঁ। এয়া ইফালে তাত থকা ৰেষ্টুৰেণ্টখনৰ ফালে অকণমান ওলাই আহিলোঁ। লাইটৰ পোহৰত দেখিবলৈ বহুত ধুনীয়া লাগিছিলে ৰেষ্টুৰেণ্টখনৰ ভিউটো। এয়া আমি তললৈ নামি আহি আছোঁ। আৰু এই ৰেষ্টুৰেণ্টখন, এই ৰিজৰ্টখন মানে এটা বস্তুৰ কাৰণেও বহুত ফেমাছ। ইয়াত এটা ডাঙৰ গৰিলা আছে, যিটো কিংকং বুলিও কয় বহুতে। এয়া দলংখনৰ লাইটৰ ভিউটো চাওক, কিমান ধুনীয়া লাগিছে দেখিবলৈ। এইটো ডাঙৰ কিংকংটো অঞ্চুক দেউতাকে আগত লৈ গৈ আছে, মই পিছত ভিডিঅ' কৰি গৈ আছোঁ। এয়া চব বাহিৰৰ ভিউটো কি ধুনীয়া লাইটৰ দৰে লাগিছে। আৰু তাৰ কাষতে এইখন ইয়াৰ ৰেষ্টুৰেণ্টখন, যিখনৰ নাম খলং বুলি কয়। গুহা ডিজাইনত বনোৱা হৈছে। এইখনত বৰ্তমান এতিয়া নোসোমাওঁ আৰু আপোনালোকক নেক্সট ভিডিঅ'ত ইয়াৰ ভিতৰটো দেখুৱাম কেনেকুৱা হয়। তেতিয়াহ'লে এতিয়ালৈ আহিছোঁ বন্ধু বান্ধৱীসকল। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব দেই।